ये सफर मंजिलों की ना है कोई खबर सफर वेलकम माय यूट्यूब चैनल टिकटक ब्लगলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাইছোঁ দুৰ্গা পূজা চাবলৈ, মানে ক'ত যাম এতিয়ালৈকে ঠিক হোৱা নাই। ব'লক চব দেখুৱাই যাম আপোনালোকক, য'ত য'ত যাওঁ ব'লক। গাইজ এটা পাণ খাই দিলোঁ, বিদ্যাৰ পাণ। তো এতিয়া যাই আছোঁ, ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। তো ব'লক। তো গাইজ গাড়ী ক'ৰবাত গ'লছোঁ, গাড়ীত তেল লাগে। তো 500 টকাত তেল ভৰাই লওঁ আৰু এতিয়া আৰামছে ঘূৰিম। তো ব'লক। লৈ 500 টকা, এতিয়া আৰু কোনো টেনশ্যন নাই। তো ইজি যাব পাৰিম য'ত যাওঁ আৰু। আগৰে আছিল, এতিয়া 500 মাৰি ল'লোঁ। তো ব'লক, ভিউটো চাই লওকচোন আপোনালোকে, ভিউটো চাই লওক, কি মজা ভিউৰ মাজত আছোঁ। ভিউটো চাই লওক। कोई खबर सफर कैसा है ये सफर मंजिलों की ना है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल कर न कर अगर मगर कैसा है ये सब পূজা মণ্ডপ পাই গ'লোঁ। তো চাই লওঁ, ভিতৰত নোসোমাওঁ আৰু, মানে আৰু ক'ব যাম। এয়া হালদা পূজা মণ্ডপ দেখুৱালোঁ, নাম ধৰি আছে। তো ব'লক এতিয়া যাম বেজেৰা। এই পাই গ'লোঁ বেজেৰা, মানে বহুত দেৰি হ'ল আৰু বেলকনা মুক্তাপুৰ যাব লগা আছে। তো বেজেৰাত পূজাত নোসোমাওঁ বুলি ভাবিছোঁ। তো আপোনালোকক দেখুৱাই দিম এনে অলপ। তো ব'লক, মুক্তাপুৰত যাম, কিন্তু তাতে চব আপোনালোকক দেখুৱাম তাৰে পূজাত। তো দেৰি হৈছে নে, তো ইয়াতে আপোনালোকক এনেই ৰাস্তাৰ পৰা দেখুৱাই দিম গাড়ীৰ পৰা। তো ব'লক। বেজেৰাৰ পূজা গাইজ, গাড়ীৰ জাম চাওক এতিয়াই, আৰু গধূলি হৈছে প্ৰায়। গাড়ীৰ জাম নাই, কেইটা নাই দিয়ে। তো গাইজ এয়াতো পূজা হয়। कैसा है ये सब कैसा है ये सफर मंजिलों की ना है कोई खबर গাইজ ফাইনেলি পুঠি মাৰি পাই গ'লোঁ। পুঠি মাৰি এইবিলাক পুঠি মাৰি যাই গৈছোঁ। তো যাইছোঁ, কিমান মানুহ। এতিয়া যাইছোঁ আৰু আমি পূজা মণ্ডপত যাই লগ পাইছোঁ। তো ব'লক গাইজ, আগফালেদি দেশৰ মানুহ, সেইবাবে পিছফালেদি আহিছোঁ। তো ব'লক গাইজ, এতিয়া যাইছোঁ খোজকাঢ়ি। ব'লক, কথাত দি যাইছোঁ, মানে ফিল্ডেদি যাইছোঁ আৰু। এয়া পানী। ট্ৰেজেডি কিং মৃদুল ভূঞাৰ বলিষ্ঠ অভিনয় সমৃদ্ধ আৰু জনপ্ৰিয় সংগীত পৰিচালক গাইজ তামান মানুহ। বিশিষ্ট
মানুহ আছে ইয়াত তো ঠেলা আছে कोई खबर তো এয়া सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी গেট মানুহ কিল লাগি আছে ইয়াত ऐसा कहानियाँ तू रोशनी तू रंग है तू उड़ रही पतंग है बना है तू धागे का सब आसमान है तू इस जमाने का हर फैसला প্ৰায় পাওঁতে ৰাতি হ'ল আৰু মুক্তাপুৰ যোৱা নহ'ল মুক্তাপুৰৰ ঠাইত পুঠি মাৰি গ'লোঁ তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে ঘণ্টা বটনটো দবাই দিব তো আজিলৈ বাই